কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে কুশলে আছে একচুয়ালি মোৰ আজি আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ৰনুমানি চেনেলত আৰু জনাও যে আজি ভিডিঅটো এনেকুৱা হয় মানে মই কিছুমান মানে ৰেকৰ্ডিং কৰি ৰাখিছিলো একচুয়ালি মানে শিশু দিৱসৰ হয় মানে চিলড্ৰেন ডেজৰ মানে স্কুলত গৈছিলো একচুয়ালি মই ভিডিঅ কৰিম বুলি তেনেকৈ মানে যোৱা নাছিলো জাস্ট লৰাক থব গৈছিলো থব যাওঁতে ভাবিছিলো গাৰ্জেন সোমাব নিদিব আমাক যেহেতু পাছত সোমাব দিয়া হল আৰু সোমাব দিয়াৰ পাছত মই তেনেকৈ ইমান মানে ভাবি যোৱা নাছিলো যে ভিডিঅ ৰেকৰ্ডিং কৰিম জাস্ট অলপ বাচ্চাখিনিৰ কিবা কিবি মানে কোনোবাই গান গাইছে কোনোবাই ধৰক কবিতা আবৃত্তি কৰিছে তেনেকুৱা ধৰণৰ কিছুমান মুহূৰ্ত অলপ ৰেকৰ্ডিং কৰা আছে আপোনালোকৰ মাজত তাকে শ্বেয়াৰ কৰিম বুলি ভাবিছো নিশ্চয় ভাল পাব আপোনালোকে চাই লগতে আৰু এটা কথা জনাম অকল আৰু ইয়াতে আৰু যেহেতু এতিয়া ৰাখৰ বতৰ গতিকে ৰাখৰো কিছুমান মুহূৰ্ত মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম ভিডিঅটো শেষৰলৈকে চাই থাকিব নিশ্চয় ভাল লাগিব আৰু জনাও যে Leela সেইটো ফাৰ্ষ্ট চলে গেটা না আমার মনে জানে আগতে কি একটু রুটিতে বেলে গা ওকে ঘূৰাই লোৱা দুটিয়াই লোৱাচোন আঠা লাগি গ'লে এতিয়া ঘড়ীটো বনোৱা এতিয়া বনোৱা তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম স্বপ্ননীল বলা ইয়াত কি বনালা কৈ দিয়া আগতে গণেশ বাবা বনালো স্নেক বনালো বল বনালো লাডু বনালো মেকুলে বনালো খলি বনালো লিটু বনালো কি লিটু ৰুটি বনালো এটা আৰু কি কৰিছা
এইটো কি ডিজাইন কৰিলা মই কিবা এটা কৰ কেছেখন দিয়া মই কিবা এটা কৰ মই দেই মই কিবা এটা কৰিম হাতত কাটিব চাবা আকৌ কথা জনাবলৈ থাকি গ'ল যিহেতু আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সিহঁতক মানে কি হয় ষ্টেজত উঠিবৰ কাৰণে জাষ্ট আমি সাহস গোটাব লাগে সিহঁতে পাৰক বা নোৱাৰক বা প্ৰাইজক লৈ আমি গুৰুত্ব দিব নালাগে জাষ্ট সিহঁতৰ ভয়টো ভাঙিবৰ কাৰণে আমি ষ্টেজত উঠিবৰ কাৰণে সিহঁতক মানে হেৰি কৰিব লাগে সিহঁতক বহুত বহুত ধন্যবাদ আৰু শেষত জনাম যে যদি ভাল লাগে প্লিজ লাইক কমেণ্ট
ছাবস্ক্ৰাইব লগতে কাৰোবালৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যদিহে ভাল লাগে আপোনালোকৰ সহায় সহযোগিতা পালেহে নিশ্চয় আগবাঢ়ি যোৱাত সহায় হয় ঠিকে আছে তেনেহ'লে অন্য এটা ভিডিঅ' অহাৰলৈকে পুনৰবাৰ বাই বাই আৰু সকলো যাতে ছেফ থাকে তেতিয়া বাই বাই